নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আমলখি লৈছোঁ দেখিছেনে, 1 কিলোৰ ওপৰত লৈছোঁ বাৰু আচাৰ বনাবলৈ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকেও বনাব পাৰে। মই এতিয়া আমলখিখিনি ধুনীয়াকৈ ধুই অলপ মাজে মাজে কাটি লৈছোঁ। কাটি লোৱাৰ পিছত ধুনীয়াকৈ অলপ বইল কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত যদি চাই আছে, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। এয়া মই অলপ পানী লৈ আমলখিখিনি ধুনীয়াকৈ বইল কৰি ল'ম। 2 চামুচ ইয়াতে মই নিমখো দি দিছোঁ। আপোনালোকে নিদিলেও নিদিব পাৰে, এনেও পিছত দিবই লাগিব নিমখ। এতিয়া মই অলপ সময় বইল কৰি ল'ম। দেখিছেনে মোৰ আমলখিখিনি বইল হৈ গৈছে। এতিয়া মই বেলেগ এটা বাচনত আমলখিখিনি নুমাই ৰাখিম পানীটো যাবৰ কাৰণে। বহুত বইল কৰি নেপেলাব, মানে ভাঙি যোৱাকৈ বইল কৰিব নালাগে, অলপ বইল কৰিলে হয়, কালাৰটো চেঞ্জ হোৱালৈকে। এতিয়া মই বেলেগ এটা বাচনত আমলখিখিনি বাকি দিছোঁ পানীখিনি যাবৰ কাৰণে। এতিয়া মই এনেকৈ অলপ সময় ৰাখি দিম পানীটো ভালকৈ যাবৰ কাৰণে। অলপ সময় ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া আমলখিখিনি অলপ ভাঙি দিম, মানে গুটিটো উলিয়াই দিম। গুটিটো নোলালেও হয়, কিন্তু মই উলিয়াই দিছোঁ আৰু ভিতৰত ধুনীয়াকৈ তেল চেল লাগিবৰ কাৰণে নিমখ চিমখখিনি। মই এতিয়া ধুনীয়াকৈ ফালি ফালি লৈছোঁ। আৰু মই এইখিনি এতিয়া 1 ঘণ্টাৰ কাৰণে ৰ'দত দিম। আপোনালোকে ৰ'দ থাকিলে ৰ'দত দিব পাৰে, আৰু পানীখিনি শুকাবৰ কাৰণে ফেনৰ তলতো দিব পাৰে, কিন্তু পানীখিনি একদম ভালকৈ শুকাই ল'ব, নহ'লে পানী থাকিলে আচাৰবিলাক বেয়া হৈ যায়। এয়া মই 1 ঘণ্টাৰ কাৰণে ৰ'দত দিছোঁ। 1 কিলোৰ ওপৰত আছিল, দেখিছে ইমান অকণমান হ'লগৈ। মই এতিয়া 1 ঘণ্টা ৰ'দত দিয়াৰ পিছত উঠাই আনিলোঁ। ধুনীয়াকৈ পানীটো শুকাই গৈছে, আৰু ইয়াতে মই অলপ মছলা লৈছোঁ। ইয়াতে মই 1 চামুচ চফ লৈছোঁ, আৰু সৰিয়হ 1 চামুচ লৈছোঁ, মেথি গুটি 1 চামুচ লৈছোঁ, ধনিয়া গুটি 1 চামুচ লৈছোঁ। এতিয়া মই ধুনীয়াকৈ মছলাখিনি অলপমান ভাজি ল'ম। ভাজি লৈ কিনে ঠাণ্ডা হোৱাৰ পিছত মই অলপ গুড়ি কৰি ল'ম। ইমানো গুড়ি নকৰোঁ, এনেই অলপ গুড়ি কৰিম আৰু। গুড়ি কৰাৰ পিছত এতিয়া মই এটা বাচনত মছলাখিনি বাকি দিছোঁ। এতিয়া মই ইয়াতে অলপ হালধি দিছোঁ। আপোনালোকে ৰেড চিলিও লগত অলপ দিব পাৰে, কিন্তু মই দিয়া নাই। আৰু এতিয়া মই নিমখ দিছোঁ। তাৰপিছত নিমখ সোৱাদ অনুসৰি দিব, বেছিও নিদিব কমো নিদিব। তাৰপিছত ইয়াতে মই অলপ হিং দিছোঁ। হিং দিলে মানে আচাৰটো ভাল হয় খাবলৈ। আৰু আমলখিখিনি ইয়াতে দি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব দেই। এইটো ভিডিঅ'ৰ পিছত মানে মূলা আচাৰৰ ভিডিঅ' আহি আছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই অলপ তেল আগতে মানে গৰম কৰি থৈ দিছিলোঁ। এতিয়া ঠাণ্ডা হ'ল বাৰু তেলখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াতে মই বাকি দিছোঁ। বাকি দিয়াৰ পিছত ধুনীয়াকৈ মই লৰাই দিম মছলাখিনি আৰু তেলখিনি। আপোনালোকে ৰেড চিলি দিব পাৰে, ৰেড চিলি দিলে মানে কালাৰটো ধুনীয়া আহে, কিন্তু মই ৰেড চিলি দিয়া নাই। শুকান জলকীয়াটো মানে বটি দিব পাৰে, কিন্তু মই সেইটো বটি দিয়া নাই। মই এনেই অলপ টুকুৰা টুকুৰি কৰি কাটিহে দিছোঁ, যিহেতু মোৰ জলকীয়া আচাৰ বেলেগকৈ আছে, সেইকাৰণে আৰু ইয়াতে মই জলকীয়া বেলেগকৈ দিয়া নাই। দেখিছেনে মই শুকান জলকীয়াটো দুফাল দুফালকৈ ফালিহে দিছোঁ, 4-5টামান। আপোনালোকে মানে কি আৰু বটি দিবও পাৰে, তেতিয়াহ'লে কালাৰটোও ধুনীয়া আহে। এয়া মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ এইখিনি। তাৰপিছত মই এতিয়া এটা টেমা এটাত ভৰাম, আইনাৰ টেমা। প্লাষ্টিকত টেমাবিলাকত থ'লে মানে আচাৰবিলাক বেয়া হৈ যায়, সেইকাৰণে মই আইনাৰ টেমাতে প্ৰায় আচাৰবিলাক থওঁ। মোৰ মানে টেমাটো সৰু আছিল, সেইকাৰণে মানে 2টা টেমাত থ'ব লগা হ'ল। পিছত অলপ শুকাই যাব নহয়নে, শুকাই গ'লে মই এটা টেমাত কৰিয়ে থৈ দিম বাৰু। আৰু এতিয়া মোৰ আচাৰ খাব পৰা হৈ গ'ল, আৰু মই 2-3 দিন পিছত মানে 2-3 দিন ধুনীয়াকৈ ৰ'দত দিম, তাৰপিছত মোৰ আচাৰ খাব পৰা হৈ যাব।
আপোনালোকে এবাৰ চেষ্টা কৰি চাব পাৰে মোৰ নিচিনাকৈ।